আজি আমাৰ 32nd ইণ্ডিয়ান ছ'চাইটি অফ এনাস্থেচিয়লজি আছাম ব্ৰাঞ্চৰ এনুৱেল কনফাৰেঞ্চ, এইটোক আমি এবিচাকন বুলি কওঁ, এবিচাকন 2024। এইটো আমাৰ শিডিউল কৰা হৈছিলে 9, 10 আৰু 11 ফেব্ৰুৱাৰী, 3 দিনীয়া কাৰ্যসূচী। যোৱাকালি আমাৰ ৱৰ্কশ্বপ আছিলে আৰু আজি আমাৰ মেইন কনফাৰেঞ্চ আছে আৰু কালিলৈ দুপৰীয়ালৈকে হ'ব। চ' এই ৱৰ্কশ্বপ, এই কনফাৰেঞ্চত আমাৰ অল অভাৰ ইণ্ডিয়া আৰু লগতে বহুত বিদেশৰ পৰাও, যেনেকৈ ডেনমাৰ্ক, বাংলাদেশ আৰু অসমৰ আৰু নৰ্থ ইষ্টৰ প্ৰত্যেক কোণৰ পৰা বিশেষজ্ঞ চিকিৎসকসকল আহিছে। আৰু যোৱাকালি ফুল ডে ৱৰ্কশ্বপ আমাৰ ডিফু মেডিকেল কলেজত হৈছিলে আৰু আজি আমাৰ যিটো টাউন হল, চাৰ্চিং টেৰন টাউন হল ডিফু, তাত আজি কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। আৰু এই কাৰ্যসূচীৰ লগত আমাৰ এটা ইনগুৰেল ফাংচনছ আজি হৈ গ'ল। ইনগুৰেল ফাংচনত আমাৰ চিফ গেষ্ট আছিলে আমাৰ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন ডক্টৰ অনুপ কুমাৰ বৰ্মন আৰু ডিফু মেডিকেল কলেজৰ প্ৰিন্সিপাল প্ৰফেচৰ সুমিত্ৰা হাজেৰ। আৰু এই কনফাৰেঞ্চৰ বিশেষত্বটো হ'ল যে ইয়াতে আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ বিভিন্ন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট, যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি আছে এই বিভাগটোত, এনাস্থেচিয়লজি এণ্ড ক্ৰিটিকেল কেয়াৰ, তেওঁলোকেও জইন কৰিছে। দ্য মেইন এইম এই কনফাৰেঞ্চৰ হ'ল এক্সচেঞ্জ অফ নলেজ। তাৰমানে আজিৰ দিনত যিমান ৰিচাৰ্চ হৈ আছে এই ছেগমেণ্টত, সেই ৰিচাৰ্চৰ লগত আমি কি কৰি আছোঁ, সেই বস্তুখিনি ইন হিউমেন ৰিচাৰ্চ এক্সচেঞ্জ অফ নলেজ হয়। আৰু ইয়াৰ দ্বাৰা কি হ'ব, আমাৰ হেল্থ কেয়াৰ ছেগমেণ্টত আমি সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰি আমি স্বাস্থ্য সেৱাটো উন্নত মানদণ্ডৰ কৰিব পাৰোঁ। আৰু এই কনফাৰেঞ্চখনৰ কাৰণে আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল বা ডিফু এডমিনিষ্ট্ৰেটিভ ছাইডৰ পৰা আমাক যিমানখিনি সহায় সহযোগিতা বা গভমেণ্ট ছেগমেণ্টৰ পৰা সহায় সহযোগিতা পাবলৈ আমি পাইছোঁ। আৰু সেইটো কাৰণে আমি আপোনালোকৰ জৰিয়তে তেওঁলোকক ধন্যবাদ ক'ব বিচাৰিছোঁ। আৰু ইয়াতে আমাৰ বিভিন্ন জেগাৰ পৰা যিমানসকল গেষ্ট আহিছে তেওঁলোকেও থাকি ভাল পাইছে, আৰু এইটোৱে আমাৰ টুৰিজমৰ ক্ষেত্ৰতো এটা সহায় হ'ব। এনেইতো অল কাৰ্বি আংলং হয় না? অল কাৰ্বি আংলং মানে ইয়াত গেষ্ট আহিছে, ইয়াতে গেষ্ট মই ক'লোঁ নহয়, অল অভাৰ আছাম, নৰ্থ ইষ্ট আৰু ইণ্ডিয়াৰ, যেনেকৈ দিল্লী, কলকাতা, চেন্নাই, হায়দৰাবাদ, উৰিষ্যা, ভুৱনেশ্বৰ, তেওঁ এইবিলাক জেগাৰ পৰা বিশেষ এক্সপাৰ্ট চিকিৎসকসকল আহিছে। আৰু তেওঁলোকে ইয়াৰ পৰা এই ডিফু চহৰখনৰ বিষয়ে এটা পজিটিভ ইম্পেক্ট লৈ যেতিয়া সেই জেগাবিলাকত বিভিন্ন মহলত আলোচনা কৰিব, ডেফিনেটলি এইটোৱে আমাৰ ডিফুখনৰ উন্নত মানদণ্ডৰ এক পৰিৱেশলৈ লৈ আহিব। থেংক ইউ।